কলটো ট্ৰান্সফাৰ হয় মানে অনুগ্ৰহ কৰি হোল্ডত থাকক। সেৱা গুণাগুণৰ মান নিৰূপণৰ বাবে এই কলটো ৰেকৰ্ড কৰা হ'ব পাৰে। नमस्कार एयरटेल स्वागत। नमस्कार एयरटेल हेलो मैं आशा अपना नतुन एयरटेल कनेक्शन 98245578 নম্বৰ এক্টিভেশন সম্বন্ধিত হয় বাবে আছে। আপোনাৰ সম্পূৰ্ণ নামটো জানিব পাৰো? আমাৰ হেল্ল' হয়, আপোনাৰ সম্পূৰ্ণ নামটো আপোনাৰ নাম সৰি ওই উঙ্গা এয়ারফোন লাগাতে লাভ লাইক খুনি আলে সৰি অসমীয়া ইংলিছত কওক। হেল্ল' আপোনাৰ ভাষা মই বুজি নাই পাওঁ, অসমীয়া ইংলিছত ক'ব পাৰিবনে? আপুনি এই যে সিম বানাইছিলো না এটা ইটি বইছিল আমাকে ইটি বইছিল আমার ফোন করেছিল হ্যাঁ আপনার নামটো জানাব। আপনি নাম বানেশ্বর নাজারি। ধন্যবাদ। আপোনাৰ দেউতাৰ নাম কওক। বানেশ্বর নাজারি। কানেকশন কাৰ নামত আছে? আপোনাৰ নামত নে দেউতাৰ নামত? আপনার নাম্বার কাৰ নামত? আপনার আপোনাৰ হিন্দী ক'বলৈ জানে নে? আমার জখালি দিয়ে বানাইছিল না সিমটা ইটি বনাই আজি যে সকালে দিয়া ইটি বইছিল। স্যার অসমীয়া বুজি পায় না আপুনি? জানাব বিচাৰিছো যে আপোনাৰ দেউতাৰ নামটো কওক কৈ আছো। আপোনাৰ দেউতা বুজি পাইছেনে? আপোনাৰ ফাদাৰ দেউতা আপোনাৰ ফাদাৰ নেম জনাব। আপনার নামটা বানেশ্বর নাজারি ওমফাই ভিলেজ জিবিনং বিষ্ণুমতি। আপোনাৰ নাম কি? বানেশ্বর নাজারি। আপোনাৰ দেউতাৰ নাম কি বানেশ্বৰে নেকি? আপোনাৰ দেউতাৰ নাম কি? ফাদার নাম হয়, ফাদাৰ নেম সুধি আছো মই। আপোনাৰ নামটো কি? আপনার নাম বানেশ্বর নাজারি ফাদার নেমটা রবীন্দ্র নাজারি। কি কৈছে? রবীন্দ্র নাজারি। গোবিন্দ রবীন্দ্র ও নাজারি। সম্পূৰ্ণ এড্ৰেছটো জনাব। সম্পূৰ্ণ এড্ৰেছটো জনাব। আমার সিন্দুর বানাইছিল। এড্ৰেছ জনাওক। এড্ৰেছ মানে ঠিকনা আপোনাৰ। আপোনাৰ এড্ৰেছ? আপোনাৰ মোৰ এড্ৰেছ নালাগে নহয় মোক, আপোনাৰ এড্ৰেছটো কওক স্যাৰ। কোকৰাঝাৰ। সৰি কোকৰাঝাৰ এড্ৰেছ। বহুত বহুত ধন্যবাদ। আপোনাৰ চিম